ফাইনেলি আহি গ'ল ট্ৰেইন যোনখন যায় চিলঘাটৰ পৰা একদম কলকাতা ষ্টেচনলৈকে। আৰু আজি আপোনালোকৰ ওচৰত একদম প্ৰথম ট্ৰেইন জাৰ্ণি লৈ মোৰ চেনেলত আহিছোঁ কৌশিক ফ্ৰেণ্ড ব্লগছ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যোনে যোনে ট্ৰেইন জাৰ্ণি ভাল পায় কমেণ্ট এটা কৰি দিব। আৰু মোৰ ফেচবুকত প্লিজ ফ'ল' কৰি দিব। 5000 ফলোৱাৰ্ছ জল্দি জল্দি কৰি দিব বুলি আশা ৰাখিলোঁ। গিভ এৱে এটা হ'ব 5000 ফলোৱাৰ্ছ হ'লে। তো এয়া স্কুটি গোটেই পেকিং কৰি থৈ দিছে, এইবিলাক লৈ যাব ট্ৰেইনত। ৰাতিপুৱা শুই উঠি গৰম গৰম কফি একাপ খাওঁ এতিয়া, আৰু কফি খোৱাৰ মজাই বেলেগ ন। অথনি কফি খালোঁ, আপোনালোকক দেখালোঁ। এতিয়া হায়াৰ চিটি দিয়া চাহ খাওঁ। চিয়াৰ্ছ। অলপ এইটো পাৰ্টত চাবচোন ফিল হ'ব, কাৰণ একেটাতে 8জন মানুহ শুৱে। এইফালে এজন, এইফালে এজন আৰু এইফালে এজন, এনেকৈ টোটেল 3টা আছে, আৰু সেইফালে 2জন। খালি কালাৰটো ভাল লাগিছে, হোৱাইট এণ্ড উডেন ফিনিছত দি আছে। আৰু আৰু এই চাওক হাদিনপুৰ ৰেলৱে ষ্টেচনৰ কিছু দৃশ্য। হাই, ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। এতিয়া আমি খাই আছোঁ ব্ৰেকফাষ্টত আছে ব্ৰেড অমলেট। আৰু থেংক ইউ IRCTC ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে, আৰু থেংক ইউ ব্ৰ। এয়া আছে এতিয়া কলকাতা হিজন। আৰু ইয়াৰ পৰা এতিয়া কলিকতা আৰম্ভ হৈ গ'ল। কি খবৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ। এণ্ড ৱেলকাম বেক টু দিছ ইউটিউব চেনেল কৌশিক ফ্ৰেণ্ড ব্লগছ। আজি মই আছোঁ পল্টন বজাৰ ষ্টেচন গুৱাহাটীত, আৰু গুৱাহাটীৰ পৰা আজি মই জাৰ্ণি কৰি আছোঁ কলিকতালৈকে। এতিয়া লগত আছে লগৰ। আজি একচুৱেলি কামত গৈ আছোঁ, আৰু এইটো কাৰণে বেছি ব্লগিং কৰা হোৱা নাই। মানে কামত থাকিলে কি হয়, ব্লগিং কৰিব পাহৰি যাওঁ। এই দেখিছে ন সামগ্ৰী। আৰু আপোনালোকে ট্ৰেইন জাৰ্ণিটো এনজয় কৰক মোৰ সৈতে। আৰু আজি জাৰ্ণি কৰিম কাজিৰঙা এক্সপ্ৰেছত গুৱাহাটীৰ পৰা কলিকতালৈকে। আৰু জাৰ্ণিৰ টাইম হ'ল অলমষ্ট 18 ঘণ্টা। 5:40 পাবহি পল্টন বজাৰ ষ্টেচন। এতিয়া মই আছোঁ AC লঞ্চত। এতিয়া মানুহ আছে আমাৰ অভিনৱ আৰু ইফালে নীলম্বৰ। যেতিয়া আমি ঘূৰি আছোঁ ট্ৰেইন ষ্টেচনৰ মাজে মাজে, আৰু এইটো হ'ল আমাৰ পল্টন বজাৰ ষ্টেচন যোনটো আছে। আৰু আপোনালোকে চাওক ট্ৰেইন ৰৈ আছে, প্লেটফৰ্ম নাম্বাৰ 01। আমাৰ ট্ৰেইনখন কোনটো প্লেটফৰ্মত আহিব অলপ পিছতহে গম পাম। আৰু এইফালে চাওক ইয়াত কিবাকিবি খানা বস্তু আছে, আৰু জন আহাৰ বুলি IRCTCৰ এটা খানা ষ্ট'ৰেজ আছে, তাতে আমি খালোঁ ভেজ থালি। চ' ফ্ৰেণ্ডছ এতিয়া আমি ৰৈ আছোঁ ট্ৰেইন ষ্টেচনত, আৰু এতিয়া টাইম হ'ল 3টা। আৰু এইখন চাওক কি ডাঙৰ ফেন, কি বিগ ফেন, দুখন বিগ ফেন আছে ইয়াত। চ' ফ্ৰেণ্ডছ আপোনালোকক ট্ৰেইন ষ্টেচনটো দেখাইছোঁ। এইটো হ'ল আমাৰ গুৱাহাটী পল্টন বজাৰ ষ্টেচন, যোনটো অসমৰ হেড ৰেলৱে ষ্টেচন। আৰু আপোনালোকে চাওক ষ্টেচনটো অকণমান ধুনীয়া ডিজাইন কৰিলে বাৰু এতিয়ালৈকে, আৰু ইয়াতে পাৰ্কিং আছে। তো ট্ৰেইনলৈ এতিয়া বহুত টাইম আছে, অলমষ্ট 2.5 ঘণ্টামান সময় আছে। নগাঁও পাইছেহি, তেতিয়ালৈকে আমি ৰখোঁ আৰু অলপ চিল মাৰোঁ। চ' ফ্ৰেণ্ডছ এতিয়া আপোনালোকক কথা এটা কৈ দিছোঁ যে আপোনালোকে যদি AC ৰুম লয়, তেওঁলোকৰ স্পেচিয়েল কম্পাৰ্টমেণ্ট আছে যোনবিলাকে AC বুক কৰে, আৰু তেওঁলোকৰ কাৰণে এনেকৈ টিকেটটো দেখায় এক্সট্ৰাকৈ 20 টকা দি দিলে পাৰ পাৰ্চন এনেকৈ বুক কৰিব পাৰে। আৰু গোটেই AC কম্পাৰ্টমেণ্টত আপোনালোকে থাকিব পাৰে। ইয়াত দেখিছে আপোনালোকে চাৰ্জিং চকেটো পোৱাই, আৰু লগতে ACটো আছেই। আৰু দেখিছোঁ তাত স্ক্ৰীণখনত ওলাই থাকে আপোনালোকৰ টাইমিংটো কেতিয়া আহিব, কি কথা গোটেইখিনি দেখাই যাব। এতিয়া টাইম হৈছে 4টা, আৰু 5:10 আমাৰ ট্ৰেইনখন আহিব। চ' ফ্ৰেণ্ডছ এতিয়া টাইম হৈছে এতিয়া 4:10, আৰু 5:10 পাবহি। 1 ঘণ্টা আকৌ ৰখিব লাগিব। আৰু এতিয়া চাওক এইখিনি গ'ল্ডেন আৱাৰ টাইমত মানুহ আছে ফুল। কেনেকুৱা লাগিছে আজি? এক্সাইটেড ফৰ য়েছ, উই আৰ এক্সাইটেড ফৰ কলকাতা ট্ৰিপ। আৰু এতিয়া হ'ল ধুনীয়া গ'ল্ডেন আৱাৰ টাইম, আৰু এতিয়া আপোনালোকক ছানলাইট দেখাই আছোঁ। আৰু ওপৰত প্লেটফৰ্মত গৈ এইকেইটা হ'ল এস্কেলেটৰটো আছে ইয়াত। আমি এস্কেলেটৰ ইমান কষ্ট কৰি কেলৈ যাম ন। চ' ফ্ৰেণ্ডছ আপোনালোকক চেক কৰাইছোঁ, আমাৰ পল্টন বজাৰ ষ্টেচনতে আছে এই এস্কেলেটৰটো। এনেকুৱা লাগিব যেন দিল্লী মুম্বাইতে গৈ আছোঁ।
এইটো নতুনকৈ এয়াৰপৰ্ট ফিলিং আছে দেই। অঁ 3 বছৰমান হ'ল চাগে, 3-4 বছৰমান। তো আপোনালোকে যোনে যোনে ভালকৈ জানে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব। চ' ফ্ৰেণ্ডছ এতিয়া আপোনালোকক প্লেটফৰ্মটো দেখাই আছোঁ। এতিয়া চাওক প্লেটফৰ্মত গোটেই ডিছপ্লে আৰু এইফালে গোটেই মানুহ আৰু মানুহ। ট্ৰেইনবিলাক খালি অকণমান ডিলে হৈ আছে বুলি শুনিছোঁ, আৰু কোনটো প্লেটফৰ্মত পৰিব এবাৰ চাম বাৰু। চ' গাইজ এয়া চাওক আপোনালোকে ট্ৰেইন গোটেই সেইকেইখন গৈ আছে, আৰু এইটো আমি চব প্লেটফৰ্ম নম্বৰ 2। আৰু কি ধুনীয়া গ'ল্ডেন আৱাৰ টাইম, কি ধুনীয়া লাগিছে চাওক। ৱাও। চ' ফ্ৰেণ্ডছ এতিয়া আমি পাইছোঁ 6 নম্বৰ প্লেটফৰ্মত, আৰু এইফালে চাওক গোটেই একদম ট্ৰেইন ৰৈ আছে। আৰু এইটো চাওক এইটো 6 নম্বৰ আৰু 7 নম্বৰ প্লেটফৰ্মটো এইফালে আছে। এইফালে গৈ চাওঁচোন, আৰু সেইটো চাইডেও আছে চাগে ন, একদম পূৰা এইফালে গোডাউন আছে। আৰু এয়া স্কুটি গোটেই পেকিং কৰি থৈ দিছে, এইবিলাক লৈ যাব ট্ৰেইনত। এইফালে চাওক গোটেই একদম ট্ৰেইন এইফালে ৰৈ আছে। আগলৈ দেখিছে বিজুলী ভৱন, এইটো আগলৈ দেখিছে যে আপোনালোকে, এইটো APDCL মেইন অফিচ। চ' গাইজ যেতিয়া আমি আহি পালোহি এইফালে ACC বাছ ষ্টেণ্ড, যোনখন এয়াৰপৰ্ট ছাৰ্ভিচ, এখন ভাৰত বেঞ্চৰ বাছখন যায়। আৰু চ' ফ্ৰেণ্ডছ যেতিয়া আমি পাইছোঁহি পল্টন বজাৰ ACC বাছ ষ্টপ, আৰু ACC বাছ ষ্টপৰ ছাইডতে লাগি আছে ৰেলৱে ষ্টেচন। চ' ৰেলৱে ষ্টেচনতে আজি আমাৰ ট্ৰেইন আছে 5:10, আৰু চব আপোনালোকক এক্সপ্ল'ৰ কৰাই দিছোঁ। ইয়াৰ পৰা বহুত কেইখনমান বাছ যায়, সন্ধিয়া যদি আপোনালোকে বাছ নাপায় ইয়াতো আহিব পাৰে। এইখন এয়াৰপৰ্ট বাছ APST টাৱাঙলৈকে যোৱা বাছ আছে সেইখন ডাইৰেক্ট, আৰু এইবিলাক সৰু সুৰা বাছ আছে। আৰু এইটো হ'ল পল্টন বজাৰ ACC। বহুতখিনি ইম্প্ৰুভ কৰিব বাকী আছে দেই। কি কোৱা পল্টন বজাৰ ACCৰ বিষয়ে? ভিন্টেজ ভাইবছ আহিছে, বহুত বছৰ পিছত আহিলে, কিন্তু বহুতখিনি খানাপাৰাৰ পৰা উঠা হয় আমাৰ ইয়াত। নৰ্মেলি আমি কি বুলি কয়, আগতে যেতিয়া তেজপুৰৰ পৰা আহিছিলোঁ মঙলদৈ হৈ ইয়াতে পল্টন বজাৰতে ৰখিছিলে। আৰু এইখন চাওক বাছ APST বাছৰ, এইখনত যাওঁতে একদম কঁকাল ভাঙি যাব যেন পাইছোঁ। বেলেগ এখন আছে জেনাৰ ট্ৰেভেলছ বুলি, তো সেইখনতে যাম যদি টাউন যাওঁ। এতিয়া আপোনালোকক ট্ৰেইন জাৰ্ণি দেখাই আছোঁ, ক'ৰ পৰা ক'ত পাই গৈছোঁ চাওকচোন। ট্ৰেইন জাৰ্ণিৰ পৰা বাছ ষ্টেণ্ড আহি পাই গৈছোঁ। ওচৰতে আছে যিহেতু, আৰু টাইম বহুত আছে এতিয়া, কমেও 40-45 মিনিটমান আছে সেইটো কাৰণে। আৰু এইফালে চাউণ্ড আহি আছে দেই। চ' আপোনালোকে দেখিব পাইছে ইয়াত কুলি, আৰু কুলি মুভিখনত আপোনালোকে অমিতাভ বচ্চন আছিলে, ইয়াত অমিতাভ বচ্চন নাই বাৰু, ইয়াত আমাৰ মেইন কুলি আছে। চ' ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ, আমাৰ ট্ৰেইন পাবহি প্লেটফৰ্ম নম্বৰ 2। অলপ লৰালৰি হৈছে, সেইটো কাৰণে ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক ট্ৰেইনত। চ' ফ্ৰেণ্ডছ এতিয়া আমি পাইছোঁহি প্লেটফৰ্ম নম্বৰ 2, যোনটো আমাৰ ট্ৰেইনখন আহিব। আৰু ট্ৰেইনখন আহি আছে শিলঘাট টাউনৰ পৰা, আৰু যাব ডাইৰেক্ট কলকাতালৈ। আৰু এয়া চাওক এতিয়া ৰাতি হ'লে আৰু মানুহ পূৰা একদম ফুল, আৰু ইহঁত আহি মানুহটো এফালে থু পেলাই আছে। চ' গাইজ একদম পূৰা ইমূৰৰ পৰা সিমূৰ কৰিলোঁ। এই মস্ত বেগকেইটা ইফালৰ পৰা সিফালে নি এনেই গ'লোঁ, আৰু সেইকেইটা গোটেই ভাগৰি গ'ল। মোৰো একদম ঘামি জামি অৱস্থা বেয়া। এতিয়া ট্ৰেইন আহিছে সিফালৰ পৰা, আৰু আমি যাম ডাব্বা নম্বৰ A1। আৰু সেয়া চাওক, আজি আপোনালোকৰ ওচৰত একদম প্ৰথম ট্ৰেইন জাৰ্ণি লৈ মোৰ চেনেলত আহিছোঁ, কৌশিক ফ্ৰেণ্ড ব্লগছ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যোনে যোনে ট্ৰেইন জাৰ্ণি ভাল পায় কমেণ্ট এটা কৰি দিব, আৰু মোৰ ফেচবুকত প্লিজ ফ'ল' কৰি দিব। 5000 ফলোৱাৰ্ছ জল্দি কৰি দিব বুলি আশা ৰাখিলোঁ। গিভ এৱে এটা হ'ব 5000 ফলোৱাৰ্ছ হ'লে। তো চলিয়ে চ' ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল ট্ৰেইন নম্বৰ 13182, যোনখন যায় শিলঘাটৰ পৰা একদম কলকাতা ষ্টেচনলৈকে। আৰু ট্ৰেইন আহি পালে, এইটো মেইন ইঞ্জিন। শ্লিপাৰ কেইটা বেলেগকৈ আছে, শ্লিপাৰ কেইটা আগফালে আছে, আৰু AC কেইটা পিছফালে আছে। আজি ডবাকেইটা অলমষ্ট খালীয়ে আছে, আৰু আশা কৰিছোঁ ভিতৰত অকণমান খালী থাকক, তেতিয়া অকণমান আমাৰ কাৰণে ভালেই হয়। আৰু আমি A1ৰ জেগাত ৰৈ আছোঁ, এইটো A1, ইয়াতে আমি A1 আহি পাবহি এতিয়া। চ' ফ্ৰেণ্ডছ এতিয়া টাইম হ'ল 5:40, আৰু এতিয়া আমি পালোহি ট্ৰেইনৰ ভিতৰত, আৰু মোৰ ছিট নম্বৰ হ'ল 43।
এইটো যোনটো লোৱাৰ বাৰ্থৰ ছিট আৰু এখেতৰ 48 এক্সচেঞ্জ কৰি থাকিম আৰু 47 আৰু বেগখিনি গোটেই একদম ভৰাই দিছোঁ বাহিৰলৈ চাওক এটা জাৰ্ণি আপোনালোকক দেখাই দিছোঁ অভাৰভিউ আৰু ইয়াত কি দিছে আপোনালোকক দেখাই দিছোঁ ইয়াত গাৰু দিছে গাৰুৰ লগতে ইয়াত ব্লেংকেট আছে ব্লেংকেটখন চিল পেক কৰা আছে আৰু এইখনো ব্লেংকেট আছে আৰু মজা গোটেইখিনি বস্তু আছে ইয়াতো এনেকৈ দিছে গোটেইখিনি চাৰ্জিং চকেট আমি এইটো বাৰ্থ পোৱা হ'লে ভাল লাগিল হয় কিন্তু কি কৰিম এইটো বাৰ্থ নাপালোঁ সেইটো চাগে বেলেগ অলৰেডি চিট হৈ আছে বুকিং আৰু এইটো বাৰ্থত চাওক কি আছে আপোনালোকৰ চাৰ্জিং চকেটকেইটা ইয়াত ট্ৰেখন আৰু সিফালে একদম ধুনীয়াকৈ ষ্ট'ৰেজ থ'ব পৰাকৈ আৰু ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত ধুনীয়াকৈ গাৰু চাৰু আছে আৰু এইফালে পৰ্দা গোটেইখিনি আছে আৰু ইফালৰ পৰা ইফাল চ' ফ্ৰেণ্ডছ এতিয়া টাইম হ'ল 5:55 আৰু চাওক ট্ৰেইন চলিলে আৰু কেনেকুৱা মজা নাই একদম এক্সাইটেড নে একদম পুৰা এক্সাইটেড বহুত দিনৰ মূৰত ট্ৰেইনত জাৰ্ণি কৰিলোঁ লাষ্ট 6 মান্থমান হৈ গ'ল 6 মান্থৰ মূৰত আজি ট্ৰেইনত জাৰ্ণি কৰি আছোঁ আৰু বহুত ভাল লাগি আছে মনটো লগত থাকিলে মানুহ ভাল লাগে আৰু বাই 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 এই চিধাই গৈ আছোঁ চবৰে যেতিয়া ট্ৰেইন ওলালে আৰু পল্টন বজাৰ ষ্টেচনৰ পৰা এণ্ড ইউ কেন চেক গাইজ আমাৰ বেগ লিখিব লাগিব নহয় এতিয়া চবৰে যেতিয়া দেখিছে আপোনালোকে এইখন মালিগাঁও ফ্লাইঅভাৰ আৰু AC চলি আছে মাষ্ট আজি হ'ল 22/11 জাৰ্ণি ডেট আৰু এতিয়া টাইম হ'ল 6:11 পাইছোঁহি কামাখ্যা ষ্টেচন আৰু ইয়াতো ৰখে তো ট্ৰেইনখন আপোনালোকে যদি কামাখ্যা ষ্টেচনটো উঠিব বিচাৰে উঠিব পাৰে নেকি চাব পাৰে চ' গাইজ আমি এনেকৈ চবেই চাদৰটো পাৰি ল'লোঁ এয়া চাওক আপোনালোকে ইয়াত ধুনীয়াকৈ পাৰি লৈছোঁ আৰু গাৰুটো পাৰি লৈছোঁ কম আৰু এইখন দিছে এইখন পূৰা পেকিঙত আহে চ' আপোনালোকে যদি কেতিয়াবা আহে ট্ৰেইন জাৰ্ণি এচিত তো আপোনালোকে একো ব্লেংকেট চেংকেট কেৰি কৰাৰ একো প্ৰয়োজন নাই কাৰণ এইখিনি গোটেই বস্তু দিয়ে ইয়াতে আৰু এখন মিৰৰ আছে ইমাৰ্জেঞ্চি এক্সিট গোটেইখিনি আছে ওপৰত আছে ৰিডিং লেম্প আৰু ট্ৰেইনত কি কি বস্তু কৰা এলাউড নহয় সেইখিনি ইয়াত লিখা আছে চ' ফ্ৰেণ্ডছ ট্ৰেইন চলি আছে মজা আৰু এতিয়া এইটো পেণ্টটো চেঞ্জ কৰিব লাগিব মই কাৰণ জিন্স পেণ্টত বহুত অসুবিধা হয় এইফালে চাওক চবৰে যেতিয়া বহি ল'লোঁ মোৰ শ্লিপাৰ বাৰ্থত মোৰ একচুৱেলি তলৰটো আছিলে কিন্তু শ্লিপাৰ বাৰ্থতে আহিলোঁ আৰু এই শ্লিপাৰ বাৰ্থত এটা ভাল অকল দুটা বাৰ্থ আছে লোৱাৰ বাৰ্থ আৰু আপাৰ বাৰ্থ মিডল বাৰ্থটো নাই কাৰণে ছাফোকেশ্যন নহয় যদি আপোনালোকে কেতিয়াবা ছাফোকেশ্যন ফিল হয় 2 টায়াৰ AC ল'ব 2 টায়াৰ ACত বহুতখিনি ভাল মানে ধৰক এটা কম্পাৰ্টমেণ্টত এজন দুজন 6জন মানুহ থাকে এনেই 3 টায়াৰ ACত নৰ্মেলি 8জন থাকে মোৰ একচুৱেলি লোৱাৰ বাৰ্থটো আছিলে কিন্তু দাদাকেইজনে বহুত হেল্প কৰিলে তো আপাৰ বাৰ্থত মই শুই অলপ ভালেই পাওঁ ইয়াৰ মিডল বাৰ্থটো নাই কাৰণে আজি মজাকৈ শুব পাৰিম আৰু চ' ফ্ৰেণ্ডছ এতিয়া টাইম বেছি হোৱা নাই বাৰু 7টামান বাজিছে কিন্তু মই শুৱা নাই কাৰণে অলপ বিচনাত পৰি দিলোঁ আৰু মজা বাৰু শুবলৈ বেগ চেগ আছে কাৰণে অলপমান প্ৰব্লেম হয় অলপ জেগাটো কমি থাকে কিন্তু মোৰ নিচিনা মানুহৰ কাৰণে একদম ধুনীয়া পাৰফেক্টলি ফিট আৰু এইফালে বস্তু এটা চাব আপোনালোকে কি আছে ৰিডিং লেম্প ওপৰত বহিবও পাৰে আৰু এইফালে ধুনীয়া স্পেচ আছে ওপৰত গেটটো চাওক ধুনীয়া চ' গাইজ এতিয়া চাই খাই আছোঁ আৰু থেংক ইউ IRCTC এইখিনি প্ৰভাইড কৰাৰ কাৰণে চ' গাইজ এতিয়া আমি ভাত খাবলৈ লৈছোঁ আৰু এতিয়া টাইম হৈছে 9টা আৰু IRCTC খানা দিছিলোঁ ভেজ থালি লগতে আণ্ডা ডাবল অমলেট আৰু চাওক কি ধুনীয়াকৈ আমাক পেকিং কৰি দিছে IRCTC তো থেংক ইউ IRCTC আৰু শুভ্ৰ মোক এইখিনি সহায় কৰি দিলে কমপ্লিমেণ্টাৰী খানাটো খোৱাত চ' ফ্ৰেণ্ডছ এতিয়া আহিছোঁ আমি নিউ বঙাইগাঁও জাংচন পালোহি আৰু নিউ বঙাইগাঁও জাংচন বিফৰ টাইম পাই গ'লোহি
9:15 পোৱাৰ কথা আছিল, 9:05 পাই গ'লোহি। আৰু এয়া চাওক নিউ বঙাইগাঁও জংচন, যোনটো মই আগতে অলৰেডি এবাৰ আহিছিলোঁ, আপোনালোকক দেখিছে চাগে 3 মাহমান আগতে বন্দে ভাৰতত বনাইছিলোঁ ভিডিঅ'। আৰু এতিয়া খাই বৈ আহিলোঁ, আৰু খাই বৈ এতিয়া বাহিৰত দেখিলোঁ যে নিউ বঙাইগাঁও জংচন। আৰু এতিয়া বাকী জাৰ্ণি কণ্টিনিউ কৰোঁ। আৰু এতিয়া চলিব চাগে 9:15 মানত, যিহেতু আছে ট্ৰেইনখন বিফ'ৰ টাইম। এয়া আমালৈ নতুন গিফ্ট এটা আহিছে। কি আনিছা? কি গিফ্ট দিছে বাৰু? হা আনবক্সিং কৰিছাও নেকি? চিল পেক খোলা দেখোন। দৰাৰ কাৰণে গিফ্ট। এই দৰা কোন? এজন নেকি? তুমিয়ে দৰা। কি কোৱা? কি কৰিব তাৰ বোলে এইখন লেতেৰা হৈ গ'ল, কিবা খানা পৰিলে নেকি? খানা পেলাই দিলে মানুহটোৱে। দিয়া মানুহটোৱে পেলাই দিলে খানাটো। চেঞ্জ কৰি দিব লাগিব। হ'ব দিয়া, তোমাক গিফ্ট দিলোঁ দিয়া। চফাৰ যেতিয়া ৰাতি বাজিল 10টা আৰু নিউ বঙাইগাঁও ষ্টেচন পাৰ হৈ আহিলোঁ। আৰু এতিয়া চাওক ট্ৰেইনৰ ভিতৰ আৰু ট্ৰেইনৰ ইণ্টেৰিয়ৰ কি ধুনীয়া লাগিছে। আৰু ট্ৰেইনত এইটো বস্তু আটাইতকৈ ভাল। আৰু কাজিৰঙা এক্সপ্ৰেছৰ টোটেল ষ্টপেজ হ'ল 17টা। ট্ৰেইনখন যিহেতু হিলি আছে, ইমান ভালকৈ নগ'লে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এতিয়া টাইম হ'ল 7:30 আৰু মজা টোপনি আহিলে ৰাতি। এতিয়া উঠোঁ আৰু দিন হ'ল যিহেতু অকণমান আপোনালোকক শ্বট দেখাওঁ, জেগাবিলাক দেখাওঁ। এতিয়া আছোঁ আমি মালদা টাউন পাৰ হৈ আহিলোঁ। 10:30-11 মানত কলকাতা পাই যাম চাগে। কফি আহিছে, কফি দিব এতিয়া একটা। ৰাতিপুৱা শুই উঠি গৰম গৰম কফি একাপ খাওঁ এতিয়া, আৰু কফি খোৱাৰ মজাই বেলেগ ন। তো ভাই লোক চব উঠি গ'ল এতিয়া, হাই দি দিয়ে ৰাতিপুৱা উঠি এতিয়া ৰাতিপুৱা উঠি চাহ খাওঁ। অথনি কফি খালোঁ, আপোনালোকক দেখালোঁ। এতিয়া হায়াৰ চিটি দিয়া চাহ খাওঁ। চিয়াৰ্ছ 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 চিয়াৰ্ছ। চাওক ধান কটাৰ সময়, আৰু চাইডে মৰণা মাৰি আছে। সেইখিনি আমি এতিয়া গৈ আছোঁ ৱেষ্ট বেংগলৰ মাজে পশ্চিম বেংগল। আৰু এই চাওক এইটো তাল গছ নেকি, আপোনালোকে কমেণ্ট কৰি ক'বচোন। চ' গাইজ, ইমান দিন বাছত ঘূৰি 80 স্পীডত লকড হৈ মানে এনেকুৱা লাগিছে যেন বহুত স্পীডত গৈ আছে নেকি। একচুৱেলি স্পীডত গৈও আছে, 109, 110 তেনেকুৱা স্পীডত গৈ আছে। ৰাতিটো 120 মান গৈ আছিলে, আৰু এতিয়া স্পীড চাওক, সেইটোৱে লাগে ন। কিন্তু বাছ চাছবিলাক আজিকালি 18 ওপৰত নাযায়। আৰু ট্ৰেইন জাৰ্ণিটো এই মজা। নাই পোৱা। আচ্ছা, ঠাণ্ডা লাগিছে না? চ' গাইজ, ইয়াৰ পৰা চাগে আৰু 2 ঘণ্টা নহয়, 3 ঘণ্টা 3.5 ঘণ্টামান লাগিব কলকাতালৈকে। আৰু ট্ৰেইন চলি আছে মজা। টোপনি মজা আহিল নে? বঢ়িয়া। বস্তু খালি পহৰা দিবলগীয়া হৈছে মাজে। আধা ই শুইছে, আধা মই শুইছোঁ।
চাওক আপোনালোকে এই ট্ৰেইনখন এটা কথা জনাই দিছোঁ এইখন উইকলি ট্ৰেইন হয় উইকলি আপ ডাউন কৰে আৰু আপোনাৰ 18 ঘণ্টা মানত গুৱাহাটীৰ পৰা কলকাতা পাই যায় 17-18 ঘণ্টা মানত আৰু চিলঘাটৰ পৰা 20 ঘণ্টা মানত পাই যায় আৰু তো আপোনালোকে আহিব পাৰে খুবেই ভাল ট্ৰেইনখন এতিয়া খালি এঘণ্টামান ডিলে চলি আছে বাৰু কিন্তু টাইমটো মেকআপ কৰি দিব চাগে আধা ঘণ্টামান ডিলেত পাই যাব 12:30 মানৰ ভিতৰত এই ট্ৰেইনখন পাই যাব লাগে কলকাতা চিটি হাওড়াৰ পৰা 4 কিলোমিটাৰ দূৰ এতিয়া আমি খাই আছোঁ ব্ৰেকফাষ্টত আছে ব্ৰেড অমলেট আৰু থেংক ইউ IRCTC ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে আৰু থেংক ইউ চুব্ৰ আৰু এতিয়া ধুনীয়াকৈ ব্লু চাই গৈ আছোঁ আমি কলকাতা পামগৈ অলপ দেৰিকৈ So friends, এতিয়া আমি পাইছোঁহি খাদিনপুৰ ৰেলৱে ষ্টেচন আৰু এই চাওক খাদিনপুৰ ৰেলৱে ষ্টেচনৰ কিছু দৃশ্য হাই ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল আৰু ইয়াৰ ৰেলৱে কৰ্মচাৰীয়ে কাম কৰি আছে ইয়াত ইয়াৰ পৰা কলিকতালৈ আছে 191 কিলোমিটাৰ এতিয়া আমি পাইছোঁ এইটো কি ঘাট নাজানো বাৰু এখানে কিবা কি টাউন পালোহি সাইনথিয়া ইলেক্ট্ৰিকেল ষ্টেচন এতিয়া আমি আহি পাইছোঁ বোলপুৰ শান্তি নিকেতন আৰু এতিয়া টাইম হ'ল 9:53 আৰু ট্ৰেইন আধা ঘণ্টামান ডিলে হৈ আছে ন প্ৰায় 1 ঘণ্টা ডিলে হৈ আছে ট্ৰেইন আৰু সেইফালে ষ্টেচনটো আপোনালোকে দেখিব পাইছে ट्रेनिंग होता है या कृष्णा नगर दिख रहा है ना এই ডবাবিলাক দেখিছে যে এইখন হ'ল গুডছৰ ট্ৰেইন মানে বস্তুবিলাক নিয়া ট্ৰেইন পেছেঞ্জাৰ ট্ৰেইন নহয় পেছেঞ্জাৰ ট্ৰেইনবিলাক আপোনালোকে দেখিব পাইছে এনেকুৱা টাইপৰ থাকে আৰু যোনবিলাক বস্তু নিয়ে মানে মাল বস্তু নিয়ে সেইবিলাক ট্ৰেইনৰ ডবাবিলাক এনেকুৱা আৰু এইফালে চব একদম ইলেক্ট্ৰিকতে চলে ৱেষ্ট বেংগল চাইডে গোটেই ট্ৰেইন ইলেক্ট্ৰিকতে চলে আৰু সেইখন দেখিছে যে সেইখন হ'ল কলকাতাৰ লোকেল ট্ৰেইনবিলাক চব এনেকুৱা টাইপৰ आसमान से भी ऊंचा ये आदमी कमती मारिছে सो फ्रेंड्स এই ডবাটোত বহুত টাইম থাকিলোঁ আপোনালোকক কেইটা ডবা দেখাওঁ বলক আপোনালোকক চলো
ডবাকেইটা অলপ এনেকুৱা টাইপৰ। চ' গাইজ বাকী ডবাকেইটা চাওক, এইকেইটা ডবা মানে নৰ্মেল ছেকেণ্ড ক্লাছৰ ডবা, আৰু ইয়াত পৰ্দা চৰ্দা একো নাই। আৰু চাওক বাহিৰলৈ ভিউটো, বাকীকেইটা ডবা মানে আমাৰ ইণ্ডিকেটাৰ নিচিনা ইমান চাফা নহয়, ইমান চাফা নহয় আমাৰ নিচিনা। চ' গাইজ ইয়াত দেখিছে এনেকৈ মিডল বাৰ্থটো আছে, মানে যোনটো 3 টায়াৰ AC বুলি কয় সেইকেইটা, মানে ইয়াত মাজৰ বাৰ্থটো এনেকৈ উঠাই ল'ব পাৰি। আৰু ইয়াত এনেকৈ এনেকুৱা আৰু এইবিলাক চাওক আপোনালোকৰ। ইয়াৰ এইটো ভাল লাগিছে ন? চ' গাইজ ইয়াৰ ডবাকেইটা ভালেই লাগিছে। তাৰপিছত গোটেইকেইটা হোৱাইট কম্পাৰ্টমেণ্ট টাইপৰ, আৰু এইটো 3 টায়াৰ AC। ইয়াত এইটো মিডল বাৰ্থটো এনেকৈ উঠাব পাৰি, আৰু ছাইডত AC ভেণ্টকেইটা এনেকৈ ছাইডলৈ আছে, চাওক চাইডে AC ভেণ্টটো আছে। ভালেই লাগিছে জেগাটো। খালি অলপ এইটো বাৰ্থটোত চাবচোন ফিল হ'ব, কাৰণ একেটাতে 8জন মানুহ শুৱে। এইফালে এজন, এইফালে এজন, আৰু এইফালে এজন, এনেকৈ টোটেল 3টা আছে, আৰু সেইফালে 2জন। খালি কালাৰটো ভাল লাগিছে, হোৱাইট একদম পূৰা হোৱাইট এণ্ড উডেন ফিনিছত দি আছে। আৰু গোটেইকেইটা ডবা ঘূৰিলোঁ, আৰু এটা বস্তু গম পালোঁ যে আমাৰ যোনটো কম্পাৰ্টমেণ্ট সেইটো আটাইতকৈ চাফা, মানে পৰ্দা চৰ্দা চব আছে, আৰু মানে ইউনিকতকৈ ইউনিক। আমি অকণ লাকিয়ে ন, বহুত লাকি। বস্তুবিলাক মানে অলপ প্ৰটেকশ্যনো থাকে, ছেফো হয়, যে সেইবিলাক বস্তু পটককৈ দেখা নাপায়, অলপ দামী বস্তু যিহেতু। ত' সেয়াই আৰু এতিয়া আমি আহি পালোঁহি হুবলি ৰিভাৰ, আৰু ইয়াৰ পৰা এতিয়া কলিকতা আৰম্ভ হৈ গ'ল। দৌৰি যাব লাগে, দৌৰি পেলাই বোলে ৰেস্কিউ। ভাগ মিল্খা ভাগৰ শ্বুটিং চাগে ইয়াতে কৰিছে। এই মেট্ৰ' আছে কলকাতা মেট্ৰ' এটাকে পুৰণা। চ' ফ্ৰেণ্ডছ এতিয়া আমি পালোঁহি দমদম জাংচন। টাইম হ'ল 12:18, আৰু এতিয়ালৈকে জাৰ্ণি কৰি ইমান মজা লাগিলে, আমি মজাকৈ শুলোঁ। কেনেকুৱা লাগে? ভালেই লাগিলে বাৰু, বেয়াটো নাই। টোপনি একদম মজাকৈ টোপনি দিলোঁ, উঠি পেলাই একদম ফ্ৰেছ। য়েছ, এতিয়া কলকাতা সিজন। এইটো কোনো পালোঁ দমদম জাংচন। আমি যামগৈ কৌৱাটো কলকাতা। চ' ফ্ৰেণ্ডছ এতিয়া আমি ফাইনেলি পালোঁহি কৌৱা ষ্টেচন। ট্ৰেইনখন এটা বস্তু ভাল, ফুল অন টাইম আছে, মানে 12:30 টাইমতকৈ আগতে পালেহি। 12:40 পোৱা কথা আছিলে, 12:27 পাই গ'লেহি। আৰু তো আপোনালোকে যদি কেতিয়াবা এইখন ট্ৰেইনত আহিব বিচাৰে তুমি আহিব পাৰে, অন টাইম পাই যাব, আৰু জাৰ্ণি এক্সপিৰিয়েঞ্চো মজা। 2 টায়াৰ AC বুক কৰিলে বেছি মজা পাব। আৰু এতিয়া পাই গ'লে আমি পল্টন বজাৰ পোৱাৰ আগতো খানাপাৰাৰ ডিফাৰেঞ্চটো একেই, একজেক্ট লাগিছে মোৰ জেগাটো। বস্তি চব থাকিবই আপোনালোকৰ হেৰি ছাইডত, পতকা কি মানে চব ট্ৰেইন ষ্টেচনৰ ছাইডত এনেকুৱা বস্তি থাকেই। মমতা দিদিৰ জেগা। কলকাতা এতিয়া দেখিছে আপোনালোকে কলকাতা ষ্টেচন পাই গ'লেই। কলকাতা KOAA। এইখন হাওৰালৈকে নাযায়, মানে এইখন কলকাতাতে ৰখিব। চ' ট্ৰেইনত ইয়ালৈকে ভালেই লাগিল ন, মজা লাগিলে। এক্সাইটেড, ফুল্লি এক্সাইটেড। য়েছ, কাইলৈ ইনষ্টাগ্ৰামত দেখিব মোৰ ফটোগ্ৰাফী একাউণ্টত, কৌশিক বৰা ফটোগ্ৰাফী। আৰু আপোনালোকে মোক ফ'ল' কৰিব, ৰয়েল হিলছ ফ'ল' কৰিব, সকলোকে ফ'ল' কৰিব। যাক যাক ফ'ল' কৰিব লাগে ডেছক্ৰিপশ্যনত লিংক দি দিম। থেংক ইউ। কৰিব দেই। চ' ফ্ৰেণ্ডছ এতিয়া ফাইনেলি পালোঁহি গোৱা ষ্টেচন, আৰু যোনটো কলকাতা মেইন ষ্টেচন। আৰু এইখন আছিলে আজি আমাৰ ট্ৰেইনখন, যোনখন আহে শিলঘাটৰ পৰা কলকাতা ষ্টেচনলৈকে। আৰু সিহঁতে পেকেজখিনি লৈছে, আৰু মোৰ বহুতখিনি আছে। এতিয়া আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ ইয়াৰ পৰা বাহিৰলৈ ওলাই ষ্টেচনৰ পৰা। চ' ফ্ৰেণ্ডছ এতিয়া আমি লাগেজখিনি লৈ আহিলোঁ, আৰু এতিয়া দেখিছে এইটো কলকাতা ষ্টেচন, ইয়াৰ এক্সিট পইণ্টত আহিছোঁ। আৰু এতিয়া উবেৰখন মাতিছোঁ, উবেৰখন আহি আছে। এইফালে দেখিছে কলকাতা ষ্টেচন, আৰু সেইফালে গ'লে পাই যাম আমি উবেৰখন। চলো। চ'
চ' গাইজ এতিয়া আমি ওলাই আহিলোঁ ইয়াত কলকাতা ষ্টেচনৰ পৰা আৰু কেব এখন ভাড়া কৰিলোঁ আৰু কেনেকুৱা লাগিছে ভালেই লাগিছে ফাৰ্ষ্ট নে ছেকেণ্ড এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট ফাৰ্ষ্ট এইফালে থাৰ্ড মোৰ থাৰ্ড নহয় চ' গাইজ আপোনালোকে দেখিব পাইছে কলিকতাৰ দুখন ফেমাছ এখন হ'ল এম্বেচাডৰ আৰু এখন বাছ চিটি বাছ চ' ফ্ৰেজ আহি পালোহি হোটেল আৰু ফ্ৰেছ হৈ ল'লোঁ এতিয়া আমি অলপ ৰেষ্ট ল'ম আৰু কলকাতা অলপ ঘূৰিম আৰু এইটো আছিলে আমাৰ হোটেল ৰুমটো আৰু এইফালে নাজানো কোন শুই আছে এইফালে শুবলৈ আহিলে চ' গাইজ এতিয়া ব্লগটো এইকেইটা সমাপ্ত কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো কৌশিক ফ্ৰেণ্ড ব্লগ ফেচবুকত ফ'ল' কৰি দিব এনেকুৱা ধুনীয়া ভিডিঅ'জ পাই থাকিব আৰু ট্ৰেইন জাৰ্ণিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব টিল দেন টাটা বাই বাই ধন্যবাদ জয় আই অসম দিয়া